গুড মৰ্নিং এভৰিৱান মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া মই লাগি গ'লোঁ ৰাতিপুৱাৰ কামত। দেউতাই গাই খীৰাই দিছিলে আৰু গাখীৰখিনি ভালকৈ চাকি ল'লোঁ। যিহেতু চাহকাপ খাবই লাগিব, আমাৰ মহিলাবোৰৰ দিনটোৰ কাৰণে এনাৰ্জি হয় চাহকাপ, হয়নে বাৰু আপোনালোকৰ? এয়া ৰাতিপুৱাৰ চাহকাপৰ আৰম্ভণি। এয়া চাহ পাতিলোঁ মই। ৰাতিপুৱা 5 বজাতেই শুই উঠা আৰু চকুবোৰ চাওকচোন পুৰা ফুলি ফুলি আছে সেইকাৰণে। আৰু আমাৰ চাহ ৰেডি হৈ গ'ল। আৰু আজি ৰ'দটো পুৰা ওলাইছে সেইকাৰণে এগালমান কাপোৰ ধুই দিছোঁ। এয়া চাওকচোন, আমি কোৱাৰ্টাৰলৈ যামগৈ, সেইকাৰণে ৰ'দত ইয়াতে শুকুৱাই লৈ যাম। আৰু এইফালে ল'ৰা ছোৱালীকেইটাক চাওকচোন পুৰা ফূৰ্তি কৰি আছে। এইবোৰ ফূৰ্তিনো ক'ত। আৰু এয়া এখেতে আৰ্মিৰ কেণ্টিনৰ পৰা অলপ বস্তু লৈ আহিলে। বেছিকৈ নিম বুলি ভাবিছিলোঁ এইবাৰ, যিহেতু দৰকাৰ হৈয়ে থাকে হৰলিক্স চাৰ্ফ টাৰ্ফ ইটো সিটো। আৰু কেণ্টিনত যিহেতু আধা দামতেই পোৱা যায়, কিন্তু বস্তুৱে নাই বোলে, শেষ হৈ গ'ল। এইখিনি পালে এইখিনিয়ে লৈ আহিলে। এওঁলোকৰ লগৰ মানে আৰ্মিৰ পৰা ONGCলৈ আহিছে, সেইকাৰণে কাৰ্ডখন আছে, এওঁ লৈ আহিছিলে। কিন্তু বৌ কৈছিলে দাদা আৰ্মিৰ কাৰণে বৌ তাতো আছে বাৰু কাৰ্ডখন। আৰু এইফালে বেটাৰ ভাগৰ লাগিলে মোবাইল চোৱাত ব্যস্ত। আৰু আমি ওলালোঁ শিৱসাগৰলৈ বুলি। আকৌ কোৱাৰ্টাৰৰ জীৱন আৰম্ভ। বেটাই এইকেইদিন খুব ফূৰ্তি পাইছিলে। এতিয়া কেনেকৈ যে ৰাখিম তাক এইবাৰ। এয়া কলীয়া ভোমোৰা দলং পালোঁ। এয়া পুৰা বতাহ বলি আছে। এইফালে বড়োসকলৰ কিবা প্ৰচেছন চলি আছে। এয়া এটা ফটো মাৰি দেখাই দিলোঁ আপোনালোককো। এয়া আৰু আজি কাজিৰঙাত জন্তুবোৰ ওচৰতে আছে, দেখিয়ে আছোঁ মানে গড়েই হওক হৰিণেই হওক। এয়া বেটাই বোলে বাইনকুলাৰ লৈ চাই, সেইকাৰণে ৰখিলোঁ গাড়ী। আৰু এয়া এনেদৰে চাই আছে বাপেক পুতেক, ময়ো চালোঁ বাৰু। এয়া ওচৰতে আছে, দেখিয়েই পায় হ'লেও। এয়া গড় দুটা চাওক কিমান ডাঙৰ ডাঙৰ। আৰু কাষত যে দেখিছে গৰুৰ নিচিনা, সেইকেইটা হৰিণ হয়। বহুত কেইটা আছে হৰিণ ওচৰতে। আৰু এইফালে মহ আছে দুটা, গড়ো আছে। এয়া ল'ৰাৰ খুব ফূৰ্তি, বাইনকুলাৰ পাইছে, তাক এটা লাগেই মানে। আৰু দুপৰীয়া হ'ল যিহেতু আমাৰ ভোক লাগিলে, সেইকাৰণে সোমালোঁ Y2K ধাবাত। ঘূৰোঁতে আমি এইখন ধাবাতেই খাওঁ প্ৰায়। এইখন অৰুণ হাজৰিকাদেৱৰ ভায়েকৰ হয় নেকি, প্ৰথমতে তেখেতৰ বুলিয়ে শুনিছিলোঁ, কিন্তু ভায়েকক দেখোঁ, তেখেতো থাকে কেতিয়াবা। এয়া ধুনীয়া চাইড টাইডবোৰ ধুনীয়া চফা। খানা আহি পোৱা নাই, সেইকাৰণে বোলো এনেই অকণমান ভিডিঅ'কে বনাওঁ বুলি এইফালে আহিছোঁ। এয়া ধুনীয়াই হয় ভিতৰখন। এয়া আমাৰ খানা আহি গ'ল, আহি আছে বাৰু এটা এটাকে। এয়া আৰু ইমান যে ভাগৰ লাগিছে, ভাত পানী খাই পুৰা গাড়ীত শুই যাম আৰু ভিডিঅ' নবনাওঁ। এয়া ORS লৈ আহিছোঁ 1 কাৰ্টুন। মঙলদৈত 28 টকাকৈ পিচ পালোঁ। শিৱসাগৰত কিনিবলৈ হ'লে 40 টকা 45 টকা লাগে। আজিলৈ আহিছোঁ, বাই বাই।